আপোনালোকক স্বাগতম। আৰু ইমান পুৱাই পুৱাই আজি চাইকেল চলাই চলাই ক'ত আহি আছে জানে না? হয়তো আপোনালোকক এই মোৰ চুলি কেইডাল আছে না, কিমান চুলি বাঢ়ি গৈছে। আজি কেটাৰিঙো আছে, চ' সেইকাৰণে অলপ চুলি কেইডাল কাটো। তাৰপিছত দোকানত যাই কিনে লগ পাম দিয়ক। চাওক কেনে ৰ'দ দিছে দেখছে না, আগত ৰাস্তাত পানী আছে অলপ চলপ। তো জেলৰ ফালে আহিছোঁ চুলি কাটিব। আৰু আগত সেইটো বুঢ়াগোহাঁইৰ মন্দিৰ অলপ আপোনালোকক দেখাই দিম ৰ'ব। আগফালৰ পৰা চাই থাকিবচোন, চাই থাকিব। এইটো বুঢ়াগোহাঁইৰ মন্দিৰ হয়, চাওক। এটা সময়ত ইয়াতে সেই হয়, কি বুলি কয়, পালনাম হয় নেকি না? চাওক এইটো। তো এতিয়া আহি পালোঁ চেলুন, চুলি কটা কাটিম। এইখন চেলুন দেখাই দিছোঁ ৰ'ব। আহি আহি পালোঁ পানীৰ জেগা, চাওক। মোৰ লগততো গৈছে, চাওক। ফালি গৈছে এবাৰ, ফালি। আগো ফাঁচবি নহ'লি। ভাই লগ আহিলোঁ, এতিয়া কাটি ঘৰ পালোঁ। আৰু য'ত কাটিব গৈছিলোঁ, বাপৰে বাপ, নাপিতটোৰ ইমান লেভেল না। সি আমি যেনেহেনকৈ কওঁ সি নাকাটে, সিয়াৰ মতে কাটি থাকে সি, বাপৰে বাপ। চ' যেনেকৈ হ'লেও কাটি আহিলোঁ আৰু, মানে কাটপাটো লগা হৈছে না। আৰু মানে কেটাৰিং এখন আছে, ঠিক আছে। এই দুপৰীয়া মানে এই মানে পুৱা হৈ আছে না, গা চা ধুওঁ এতিয়া। গা চা ধুই মানে কেটাৰিঙত যাম, ঠিক আছে, দুপৰীয়া। তো এতিয়া গা চা ধুই লওঁ দিয়ক। এতিয়া গা চা ধুই আহিলোঁ, এই মাথা গা ধুনীয়াকৈ ধুই আহিলোঁ, চুলি কাটি আহিলোঁ, গা ধুব লাগবই না। তো গা চা ধুই আহি এতিয়া মানে ভাত খাব ওলাইছোঁ, ঠিক আছে। এয়া ভাত আৰু এই কিবা আলু কল চল কিবা তৰকাৰী বনাইছে। চ' মই জল্দি জল্দি ভাতকেইটা খাই লওঁ। আৰু ভাতকেইটা খাই উঠি ঘৰতে থাকিম অলপ টাইম। 11টা মানত যাম কেটাৰিঙত, ঠিক আছে। 11টা 11:30 ভিতৰত যাম আৰু। তো এতিয়া মই ভাতকেইটা খাই উঠোঁ দিয়ক, কথা জল্দি জল্দি ভাতকেইটা খাই অলপ জিৰাম দিয়ক। তো ভাই লওক এতিয়া যাই আছোঁ কেটাৰিং। ঘৰৰ পৰা ভাত পানী খাই জিৰাই হাতে ওলালোঁ কেটাৰিঙলৈ। এয়া ৰাস্তাত আছোঁ বৰ্তমান, চাওক। মোৰ লগৰ ল'ৰা এটা উঠি আছে, এই মুখখন নেদেখাওঁ দিয়াক, বহুত মানে লাজ চৰম কৰে আৰু, ঠিক আছে না। তো যাই আছোঁ দিয়ক, মই এইখান কেটাৰিঙত যাই কেনে লগ পাম দিয়ক, ঠিক আছে না। অলপ এইটো ৰাস্তা এনেকৈ যাই আছোঁ। আহি পালোঁ কেটাৰিঙৰ জেগা। আৰু ৰুটি পুৰি তৰকাৰী খাই ল'লোঁ, অলপ চলপ কিবা খাই ল'লোঁ। আৰু যাৱাৰ সময়ত হয়তো মাজতে পাৰিলে লগ পাম দিয়ক, ঠিক আছে না। বেছি মানে হাল্লা হৈ আছে, বহুত কথা এটা কোৱা নহয়, ঠিক আছে দিয়ক। তো এতিয়া আহিলোঁ বিয়া চিয়া মাৰি। টাইম কিমান হ'ল লাগে? 5:40 টাইম হ'ল এতিয়া গধূলিৰ। আৰু এতিয়া কি কৰিম আৰু বৰষুণ আহিব ওলাইছে, চাওক ঘৰত ৰাস্তা চাওক। তো বলক ঘৰত যাই কিনে লগ পাম দিয়ক। চ' ফাইনেল এতিয়া কেটাৰিঙৰ পৰা আহিলোঁ, টাইমো হ'ল বহুত, 7টা বাজি গ'ল এতিয়া গধূলিৰ। আৰু আমাৰ ঘৰত কিছুমান আলহী আহিছে, ঠিক আছে। আপোনালোকক দেখা নাছিলোঁ, কোৱাও নাছিলোঁ। মই কেটাৰিং যাৱাৰ আগতে আহিছে, কিন্তু দেখা নাছিলোঁ, কোৱাও নাছিলোঁ, ঠিক আছে। তো এতিয়া দেখাব ওলাইছোঁ কোনে কোনে আহিছে, আমাৰ ঘৰৰে মানুহ। এইটো হৈছে আমাৰ কোনে, কি নাম কওঁ, তোৰ নাম কওঁ? ৰাহুল দাস। নমস্কাৰ দিব নালাগে তুই, তোৰ নাম কওঁ। নমস্কাৰ দিব নালাগে তুই, তোৰ নাম কওঁ।
আস্থা দাস ক'ত ঘৰ তোমাৰ আন কৈ দিব লাগে বাৰু ময়ে কৈ দিওঁ বাকী এইটো আৰু এইটো হৈছে আমাৰ খুৰাৰ ল'ৰা আৰু ছোৱালী আৰু এইটো হৈছে ফ'কাছ নকৰাইছে ৰ'ব এইটো হৈছে পেহীৰ ছোৱালী ঠিক আছে আজি আহিল মই ভিডিঅ'ত দেখা নাছিলোঁ এতিয়া দেখালোঁ গধূলি হৈ গ'ল বহুত 7টা বাজি গ'ল আৰু আজিৰ ভিডিঅ'টো ইয়াতে কৰিছোঁ খতম কালি লগ পাম আৰু এটা নতুন ভিডিঅ' ভাই বলক কালিৰ পৰা ধামাকা হালতে খেলি দিলে ভিডিঅ'বিলাক বনাই থাকিম আৰু কি কৰিম হয়নে নহয় কোনো কাম যোৱা নাইতো ঘৰতে থাকিব লাগিব বলক কালি লগ পাম দিয়ক